সকলোৱে জানে শিক্ষক দিৱস চাওঁ আমাৰ বিদ্যালয়ত কেনেধৰণে শিক্ষক দিৱস উদযাপন কৰা হয় দেখুৱাইছোঁ আপোনালোকক। এয়া চাওকচোন বিদ্যালয়ৰ ছাত্ৰী এগৰাকীয়ে এনেকৈ আমি সাধাৰণতে ঘৰত পোৱা ফুলবিলাক এৰি বুকে বনাই কৰি আছে। শুভেচ্ছা থাকিল আচাৰ্য। आँखों में जागी तुमसे ही आशा, इरादों के बस्ते तुमने भरे, मुट्ठी में ख्वाबों की जुगनू रखे, गम छुपा के अपने खुशियों का पता दिया, कर्ज ये हम कैसे चुकाएंगे भला। এইটো মোৰ সম্বন্ধীয় ভিন্দু আৰু এয়া পূৰা হাৰমনিয়াম বহুত ভালকৈ হাৰমনিয়াম বজায় আমাৰ আচাৰ্যই। মই এনেও জানে আপোনালোকে মোৰ মিউজিকৰ লগত জড়িত মানুহ এনেও ভাল লাগে। এয়া আমাৰ অংকুৰ প্ৰাক প্ৰাথমিক মুকুল আৰু ক্লাছ 1ৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে শিক্ষক দিৱস উদযাপন কৰিছে। সেয়া আমাৰ আচাৰ্যসকল। সকলোবিলাক ছাত্ৰ ছাত্ৰী একেলগে সভাগৃহত বহিছে আৰু প্ৰধান আচাৰ্য মহোদয় আৰু উপ প্ৰধান আচাৰ্য মহোদয়ে এনেধৰণে বন্তি প্ৰজ্বলন কৰিবলৈ ওলাইছে। লগতে এয়া ছাত্ৰীসকলে প্ৰাৰ্থনাও গাইছে। এনেদৰে শিক্ষক দিৱসৰ উপলক্ষে চমুকৈ বক্তব্য ৰাখিছে। এই যে অকণমানি কেইগৰাকী দেখিছে, এই অকণমানি কেইজনী নাচিবলৈ বহুত আগ্ৰহ, বহুত হেঁপাহ। এই চাওকচোন সিহঁতে নিজেই শিকি নিজেই নাচিছে নিচলা আইডি। এয়া আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ মাননীয় সভাপতি মহোদয় আৰু লগতে সম্পাদক মহোদয় আৰু এয়া প্ৰধান আচাৰ্য মহোদয়। এয়া আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল। এয়া তেখেতে চমুকৈ অকণমান বক্তব্য ৰাখিছে। আচাৰ্যসকলৰ তৰফৰ পৰা মোকো অকণমান বক্তৃতা দিবলৈ কোৱা হৈছিলে। সেয়ে মই দুআষাৰ অতি চমুকৈ কৈছিলোঁ, যিহেতু ল'ৰা ছোৱালীবিলাক বহুত বক্তব্য শুনিবলৈ ভাল নাপায় বৰ এটা বেছি, সেইকাৰণে অকণমান চমুকৈ কৈছোঁ। বিদ্যালয়ৰ ক্লাছ 7ৰ ছাত্ৰই ইংৰাজীতে শিক্ষক দিৱসৰ বিষয়ে দুআষাৰ ক'লে। আমাৰ বিদ্যালয়খনত এটা নিয়ম আছে যে কি প্ৰত্যেক বছৰে শিক্ষক দিৱসৰ দিনা আমাৰ গোটেই আচাৰ্যসকলক বিদ্যালয়ৰ তৰফৰ পৰা সন্মান সহকাৰে এটি গিফ্ট প্ৰদান কৰা হয়। এয়া দেখিছে আচাৰ্যসকলে সভাপতি আৰু সম্পাদক মহোদয়ৰ পৰা গ্ৰহণ কৰে। तस्मै श्री गुरुवे नमः। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वर, गुरुर्साक्षात् परब्रह्म तस्मै श्री गुरुवे नमः। उन्नत को हमारे तुमने तराशा, आँखों में जागी तुमसे ही आशा।
আমাৰ প্ৰধান আচাৰ্য আৰু উপ প্ৰধান আচাৰ্য মহোদয়ে এক ষ্টুডেণ্টে দিয়া ফুলৰ থোপা লৈ এনেদৰে প'জ দিছে। আকৌ এয়া অমল আচাৰ্য একদম কণ্ডিচনাৰ এখনা দাঢ়িৰ অৱস্থা এনেকুৱা। এয়া আমাৰ বিদ্যালয়ৰ ছাত্ৰ ভাৰতীৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ৰ আচাৰ্যসকললৈ খোৱাৰ কিবা আয়োজন কৰিছে।